সাউথত বহুত বেছি চলে, মই হায়দৰাবাদত দেখিছোঁ। চ' সকলো উপকৃত হ'ব। আৰু যিহেতু নতুন বছৰ আহি আছে, নতুন বছৰৰ প্ৰাক মুহূৰ্তত এটা নতুন ধুনীয়া শ্ব'ৰুম মঙলদৈ ডিষ্ট্ৰিক্টত। চ' এইটো এটা ভাল খবৰ সকলোৰে কাৰণে। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল, আগবাঢ়ি যাওক আৰু ভাল হওক। থেংক ইউ। দাদা, যোৱাকালি দেখা গৈছিলে যে কংগ্ৰেছৰ এক হেৰি হৈছিলে, প্ৰতিবাদী সমৰ্থন কিন্তু কন্দুৱাকে দিয়া হৈছিলে, কিন্তু সাংবাদিকক এক প্ৰকাৰ প্ৰহাৰ কৰাই হৈছিলে তাতে। আৰু সাংবাদিক কিন্তু সেই কন্দুৱাকে কিন্তু বহুত আঘাত হৈছিল, আৰু যোৱাকালি এজন ব্যক্তিও ইতিমধ্যে নিহত হৈছে। কিন্তু কালি মই নাছিলোঁ, মই পাঠশালাত আছিলোঁ। মই নিউজটো মই এতিয়াহে গম পাইছোঁ মই কথাটো। গতিকে এতিয়া কেনেকুৱা ধৰণে প্ৰশাসনে কেনেকৈ চম্ভালিছে, কি বা তাত ঘটনা পৰিঘটনা আছিলে, মই গোটেইখিনি নাজানো। গতিকে মই কমেণ্ট দিবলৈ নোৱাৰিম সেইটো কথাত। মই গুৱাহাটী গৈ পেলাই মই কমেণ্ট দিম। এজন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী নিহত হৈছিলে কন্দুৱা গেছত আহত হৈ কিনে। আচ্ছা, আৰু সাংবাদিকসকল কিন্তু বহুত বেয়াকৈ প্ৰহাৰ কৰা হৈছিলে কন্দুৱা গেছেৰে। সেইবিলাক নহ'লে ভাল। সেইবিলাক মানে পলিটিকেল ইছ্যু তেনেকুৱা লেভেললৈ যাব নালাগে আচলতে। যিমান পাৰি শান্তিপূৰ্ণভাৱে চব প্ৰতিবাদটো কৰিব, কোনোবাই প্ৰতিবাদ কৰিব, কোনোবাই বিৰোধ কৰিব। চ' গোটেইখিনি বস্তু বেলেঞ্চ হৈ থাকিলে সকলো বৰ্তমান সময়ত কিন্তু গুৱাহাটীত কোনো দল বা সংগঠনে প্ৰতিবাদ কৰিব নোৱাৰিব বুলি ইতিমধ্যে কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। কি ক'ব আপোনাৰ দৃষ্টিত কেনেকৈ? প্ৰতিবাদটো কৰাইতো কৰিবই। প্ৰতিবাদ কেনেকৈ ৰাখিব, সেইটো এটা অদ্ভুত কথা এটা। পৃথিৱীত তেনেকুৱা কোনো দেশ নাই য'ত প্ৰতিবাদ কৰিব নোৱাৰিব কোনোবাই। কিবা এটা বেয়া দেখিলে, কিবা এটা বেয়া পালে প্ৰতিবাদ কৰিবই। ময়ো কৰোঁ মাজে মাজে। চ' সেইটো ভাল, ধুনীয়া লাগিলে। ধুনীয়া, ডাঙৰ, যথেষ্ট আহল বহল। মই ৰাতিপুৱা আহি শুইছোঁহে 4টা বজাত। মই পাঠশালাত আছিলোঁ কালি। এতিয়া আকৌ মই ৰাতিকৈ অৰুণাচল যাম। তাত কাইলৈ কিবা অপেনিং এটা আছে ৰিজৰ্টৰ, শ্ব' আছে কাইলৈ। চ' অলপ দেৰি আছোঁ ইয়াত, থাকি ওলাই যাম। থেংক ইউ।